চাইকেলখন উলিয়াই যাব লওঁতে আজি বাটতে ইও যাব ওলাইছে কিন্তু মই বহু দূৰলৈ যাম বন্ধু লগত যাব নোৱাৰিবা নহয় হেল্ল' এভৰিৱান মোৰ ছানৰাইজ চাইকেলিং জাৰ্ণিত বাকী আছে আৰু 21টা দিন আজি হ'ল ডে নম্বৰ 9 আজি বাঘেশ্বৰী মন্দিৰ হৈ বেলতলা ফালে যাত্ৰা আৰম্ভ কৰিলোঁ এনে বেলতলা ফালে বাছ আৰু বাইকেৰে গৈছোঁ কিন্তু আজি চাইকেলেৰে প্ৰথমবাৰ ওলাইছোঁ বাকী চব ঠিকে আছিল কিন্তু 5:30 বজাতে সূৰ্য দেৱতাৰ ৰুদ্ৰ ৰূপ অসমত পুৱাটো উঠাই দি ডাইৰেক্ট দুপৰীয়া ষ্টাৰ্ট কৰি দিয়া যেন লাগিছে আজি নামতহে চাইকেলিং কৰিলোঁ ৰ'দ ইমান টান হৈ আহিছে চ' ৰিটাৰ্ণ হোৱাটোৱে বেটাৰ হ'ব ৰিটাৰ্ণ হ'ব লওঁতে ক্লক টাৱাৰৰ কাষত অনিৰ্বাণদাই ইনভাইট কৰা চাইকেল ৰেলীটো লগ পালোঁ তাৰ পাছত আৰু কি লগে লগে ময়ো জইন কৰিলোঁ গ্ৰুপত চাইকেলিং কৰা অনুভৱটো সুকীয়া ভাল লাগে পিছে মই চাইকেলিং গিয়াৰ্ছখিনি সোনকালে ল'ব লাগিব নহ'লে ছেফ চাইকেলিং কেনেকৈ হ'ব এই ৰেলীটো যিহেতু নেকি চিৰিয়াখানালৈকে যাব মই গণেশগুৰিতে এই যাত্ৰা সামৰিলোঁ সময় হৈছে অফিচ আহিব লাগিব যিহেতু আজিৰ পুৱাটো ইমানেই কাইলৈ ৰিমলৰ সৈতে আকৌ লগ পাম নতুন এটা ভিডিঅ'ত